নমস্কাৰ, মই লীনা পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এটা সুন্দৰ ৰাতিপুৱাৰ সৈতে মই আৰম্ভণি কৰিছোঁ মোৰ দিনটো। আজি হৈছে শাওণ মাহৰ তৃতীয়টো সোমবাৰ, গতিকে ভাবিলোঁ যে অকণমান মহাদেৱৰ ওচৰৰ পৰা আহোঁগৈ, মন্দিৰ যাবলৈ ওলালোঁ। আৰু দেখিছেনে, তলা মাৰিলোঁ হয়, কিন্তু চাবিটো ওচৰতে থৈ দিছোঁ যাতে চোৰ আহিলে আৰু কষ্ট কৰিব লগা নহয়, খুলি লাহেকৈ সোমাব পাৰে। তেনেকুৱা একো নাই, ৰুমত চুৰ কৰিম বুলি ক'লে কৰিব পাৰে। বাকী মই গৈছিলোঁ গুৱাহাটীৰ পামহিত থকা ভীমাশংকৰ মন্দিৰ ভাগলৈ, য'ত কোৱা হয় যে সেই মন্দিৰ ভাগৰ যি শিৱলিংগ সেয়া নিজে নিজে পানীৰ পৰা উৎপত্তি হৈছে, এটা শিল, আৰু পানীত সেই শিলটো কোনেও নিৰ্মাণ কৰা নাই, বা সেই যোনটো শিৱলিংগ সেইটো কোনেও নিৰ্মাণ কৰা নাই, সেইটো নিজে নিজে ওলাইছে। সেইটো কাৰণে বহুত বেছি বিশ্বাস কৰা হয়। আৰু সেয়া আছে আপোনাৰ পামহিত, গুৱাহাটীৰ বৰ বেছি দূৰো নহয়, ওচৰতে। আৰু এখন নদীও আছে, যিখন নদীতেই এই লিংগভাগৰ উৎপত্তি হৈছে। আৰু এই নদীভাগ ক'ৰ পৰা আহিছে বা ইয়াৰ উৎপত্তিস্থল ক'ত আজিলৈকে কোনেও উলিয়াব পৰা নাই। আৰু ময়ো এয়া শুনাৰ কথাহে, মই বৰ বেছি জ্ঞাত নহয়। গতিকে ভাবোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাইছে, আৰু আপোনালোকে এই শাওণ মাহটো কেনেদৰে পাৰ কৰিছে, কি কৰিছে, নিশ্চয়কৈ জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ ভিডিঅ'সমূহ চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টো লাইক এটা আৰু লগতে কমেণ্ট এটা কৰি দিব। আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।